আজি যে গোটেই ভাতগাল দেৰিলে যেন লাগিছে দেই। দেয়া দেয়া গোন্ধাইছে। এই ল'ৰাটো কৈ থৈ গ'লো ভাতখিনি চাবি বুলি, কথা ক'লে গাতে নালাগে। ঐ ল'ৰা, বোলো ভাতকেইটা অকণমান চাবি, জুইকুৰা কমাই দিবি। নাই, মানুহটো পিঠি ভাজ দিয়াৰ লগে লগে ল'ৰা গৈ ক'ৰ পালেগে। তই ঘৰলৈ আহি মোক আজি ভাত বিচাৰিবি, ভাত খুৱাম তোক আজি। তোমাৰে নহয় মই গম গম ভাত বাৰী খুৱাবলৈ। বোলে মা ভাগৰ কিবা এটা হৈছে, দেউতাই দিনৰ দিনটো কষ্ট কৰি আছে ঘৰৰ কাম বন কৰি, দেউতাকে অকণমান সহায় কৰোঁ। সেইটো হ'লে নাই, চিন্তা কৰিবই নাজানে। মাকে মৰম কৰি কৰি গোটেইটো মূৰৰ ওপৰত তুলি থৈছে। গালি এটাও দিব নোৱাৰি নহয়, তাৰ লগে লগে কথাই ক'ব নোৱাৰি। অ জুই, ভালকে জ্বল। দেউতা জুইকুৱাকে গালি পাৰি আছে নেকি? ভাত বনাবলগীয়া হৈছে যে, ঢেৰ খং উঠিছে ন? একে পাত চৰত সৰিয়হ ফুল দেখি যাবি, আঁতৰ হয় চকুৰ আগৰ পৰা। মায়ে কৰা কামবোৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কৰি আছো, দেখা নাই? মায়ে দেখোন সেইবোৰ কামকে সদায় কৰি থাকে। বাপে হ'বলা বহি বহি খায়। বাপে ধনঘটি ননা হ'লে ক'ৰ পৰা খালিহেঁতেন। সেইটো হয় বাৰু। দেউতা মই আকৌ বাহিৰত আলহী আহিছে বুলিহে ক'বলৈ আহিছিলো। আলহী? কোন আলহী ওলালেহি আকৌ? অকণমান আগত এহুকমানক চাহ তামোল খুৱাই পঠিয়াইছোহে, বাচনগাল এতিয়াও টিউবেলৰ পাৰতে পৰি আছে, ধুবগে পোৱাগে নাই। এই যে আমাৰ টিপচী বাই পঢ়াত বিৰাট চোকা যে, আমাৰ স্কুলতে পঢ়ে। তাৰ ভাগৰ মাক আৰু কেইজনমান মাইকী মানুহ আহিছে। তই বোলে বহিবলৈ নিদিয়াকে মানুহটো আহি ইয়াত কথা পাতি আছহি। মইহে ইমান নকৰা নহয় আৰু, ধুনীয়াকে বহক বুলি কৈ থৈ আহিছো। তই এতিয়া ইয়াত কথা চুবাই থাকিব নালাগে, আলহীৰ ওচৰলৈ গৈ সোনকালে দেউতা আহিছে বুলি কগে যা। তহঁত কেইজনী আহিছ? নবহাকে থিয় হৈ আছ যে? পুতেই বহক বুলি ক'লে বাৰু, খালি বহিবলৈ চকী টকী এখনহে আনি নিদিলে। মাকৰ বেমাৰ হোৱা সময়ত ঘৰলৈ আলহী আহিলে মোৰ নিজৰে কিবা খেলি মেলি লাগি যায়। ল'ৰানো ক'ত খেলি মেলি নালাগিব। অকণমান ৰ দে, বহিবলৈ কিবা এটা আনি দিছো ৰ। ৰাম ৰাম, এইখন কি আনিলে হয় আপুনি? ঘৰত দেখোন চকী ভালে কেইখন আছিলে, এখনো বিচাৰি নাপালে নে? মই হ'লে নাজানো দেই এইবোৰ চকী টকী ক'ত আছে। চিধাই গৈ যিখনকে পাইছো সেইখনকে আনিছো আকৌ। কিনো বেয়া কামটো কৰিলো, বহিবলৈ পালে হ'ল ন। চাচোন, তহঁত কেইজনী অকণমান তাৰ পৰা আঁতৰি দে, এখন থৈ লওঁ। আঁতৰি দিও তহঁত কেইজনী তাৰ পৰা, নহ'লে মূৰতে খুন্দিয়াই দিয়ে নেকি, ঠিকেই নাই। বৰ বাই কিমান বহু কেনেকে কৈছে চাহ আকৌ। তহঁত কেইজনী বহি কথা পাতি দিয়া, মই পাকঘৰলৈ যাওঁ, কিবা এটা বহাই থৈ আহিছো, পাহৰিছিলোৱেই। নকবি আৰু বুজিছ, মই নোৱাৰিহে চাই আছো। এইকেইদিন বাপেকে পুতেকে পাই ঘৰখন কিবা অৰণ্যখনৰ নিচিনাহে কৰি পেলালে। গাটো আৰু অকণমান ভাল পাই লওঁ বুলি যেনে তেনে এইকেইদিনমান ৰখি দিছো। তাৰপিছত এসপ্তাহমানলৈ চাগে ঘৰখনকে চাফা কৰি থাকিব লাগিব। নকবি আৰু বুজিছ, চবৰ ঘৰতে একে কাহিনী। এইবেলালে ঘৰখন এৰি থৈ যাব নোৱাৰি, বস্তু ইফালে চাবি নে সিফালে চাবি। যি কি নহওক, তোৰ বেমাৰটো ভাল পাইছগৈ নে? আগতকৈ ভালেখিনিয়ে ভাল পালোঁ। এই ঔষধবোৰ খাই খাইহে গাটো অকণমান দুৰ্বল লাগি আছে। কাইলৈ পৰহিমানৰ পৰা ভালকৈ খোজকাঢ়িব পাৰিমগৈ চাগে আৰু। এনেইতো বেমাৰটো কি হৈছিলেনো? আমি আকৌ গমেই নাপাওঁ নহয় বুজিছ। আমাৰ ইহঁতৰ দেউতাকে ৰাতিপুৱা ক'ৰবাত শুনিগৈহে মোক কৈছেগৈ। মোৰ কথাটো শুনিয়ে যোৰ কাম ততে পেলাই তোক চাবলৈ গুচি আহিলোঁ। এনেইতো বেমাৰ ডাঙৰ বুলিয়ে শুনিছিলোঁ দেখোন। মোৰ তেনেকৈ একো ডাঙৰ বেমাৰ হোৱা নাই নহয়, এনেই জ্বৰটোহে অকণমান বেছিকৈ হৈছিলে। তাতে সেই ঔষধ কেইটামান বেছিকৈ খাবলগীয়া হ'ল, সেই দেখি গাটো অকণমান দুৰ্বল দুৰ্বল লাগি আছে। জ্বৰটো অকণমান ডাঙৰকৈ হৈছিলে আৰু গা বিষটো লাগিছিলে বুজিছ, তেনেকৈ একো ডাঙৰ বেমাৰ হোৱা নাই। হয় সুধিমাক, তই অকল জ্বৰহে হৈছিলে বুলি কয় বৰ সহজতে লৈ নল'বি আকৌ। আজিকালি এনেকুৱা সৰু সুৰা বেমাৰতে কিমান মানুহ মৰি আছে। কেলে তহঁতি গমেই নাপাওঁ চাগে ন? আমাৰ দদাইদেউৰ নাতিয়েকৰ মানুহজনী মোমায়েকৰ সৰুটো পুতেক এদিনতে জ্বৰ হৈ মৰি থকা নাই জানো? আগদিনা ৰাতি অকণমান জ্বৰ উঠিছিলেহে, পিছদিনা ৰাতিপুৱা দেখিছেগে সেই বোলে বিচনাতে ঠঙা দি আছে। এইবোৰ আকৌ কেনেকুৱা মানুহ? সেই মানুহজনীক ভয় খোৱা মাৰি পেলাবচোন এতিয়া। নুঠা জ্বৰটো উঠাই দিব যেনহে লাগিছে আৰু। গুটি দেউতা, সেই মানুহজনী সৰু সুৰা বেমাৰ হৈছে বুলি বৰকে গুৰুত্ব নিদিয়াকৈ নাথাকিবি আকৌ। আজিকালি এনেকুৱা সৰু সুৰা বেমাৰতে সদায় সদায় মানুহ মৰি আছে, তহঁতি শুনা নাই নি? এই যোৱা 3-4 দিন মানৰ আগত, বৰ বেছি দিনৰ কথাও নহয় বুজিছ। এই আমাৰ এখেতৰ লগৰ এজনৰ মাকৰ কথা কৈছোঁ, অকণমান বোলে জ্বৰহে হৈ আছিলে, তাৰপিছত বোলে মেডিকেল গৈ নাপালেগৈ, আধা ৰাস্তাতে বৰ কষ্ট খাই মৰিলে বোলে। দেখাততো গোটেইজনী গুটি মাকৰ নিচিনাই আছিলে বোলে, শকত আবত। বাই, সিদিনা যে মেডিকেললৈ গৈছিলি, এই ডক্টৰৰ বেমাৰটো কি হয় বুলি ক'লে? এই ভাগত তেনেকুৱা চিন্তা কৰিবলগীয়া একো নাই। জ্বৰটোহে অকণমান ডাঙৰকৈ হৈছিলে, ঔষধ পাতি দিছে, সেই খাই বৈ আগতকৈ বহুতখিনিয়ে ভাল পালে। ঔষধবোৰ খাই থকা দেখিয়ে অকণমান দুৰ্বল হৈছে যেনিবা। সেয়া আকৌ একেটা কথাই ক'লি নহয়। আজিকালি অকণমান বেমাৰতে মানুহবোৰ কেনেকৈ মৰি আছে, মই দেখোন উঠনিৰ পৰা সেইবোৰ কথাকে কৈ আছোঁ। তহঁত কেইজনী বৰ সাংঘাতিক মানুহ দেই। তহঁত কেইজনীয়ে তাইৰ আগত এইবোৰ কথা কেলৈ কৈ আছ বাৰু? তাইক সাহস দিবলৈ আহিছনে ভয় খোৱা মাৰিবলৈ আহিলি বাৰু? মানুহজনীয়ে মৰমটো চাহ আকৌ তাইকনো আমি কেলৈ মাৰিম হয়? কিবা এটা হৈছে বুলি শুনিহে কি হৈছে বুলি খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ। মৰম কৰা নকৰা কথা নহয়। তাইৰ আগত এনেকুৱা মানুহ মৰা কথাবোৰ নকবিচোন এতিয়া।
এই ডক্টৰে কৈছে বোলে তাইৰ হাৰ্টটো অকণমান দুৰ্বল হৈ আছে বোলে। ভয় খোৱা কথা ক'লে বেছিকৈ হ'ব বুলি কৈছে, সেইকাৰণেহে ক'লোঁ। হাৰ্টটো দুৰ্বল নি? ইমান ডাঙৰ কথাটো তই আমাক অথনিৰ পৰা কোৱাই নাই যে? নে লুকুৱাই থৈছিলি বেমাৰটো ভয়তে? ইমান ডাঙৰ বেমাৰ এটা তাই এইটো বয়সতে বহুত কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছে। আই ঐ দেহি, তহঁত বাপেক পুতে খালে কিন্তু আজিৰ পৰা সদায় তাইৰ কাষতে থাকিবি দেই চব সময়তে। পাৰিলে ৰাতিও আটাইকেইটা লগতে শুবি। তাইক শুবলৈ দি তহঁতে ৰখীয়া হবি। এইবোৰ বেমাৰত কোন কেতিয়া কি হয় একো ধৰিব নোৱাৰি, বুজিছ? মই সঁচা কথাটোহে কৈছোঁ আকৌ, তই আকৌ বেয়া নাপাবি মোক। হ'ব দে, তই ঠিক কথাটোৱে ক'লি বাৰু। কিনো বেয়া পাওঁ আৰু তহঁতক। হেৰি কৰিবি আকৌ, বেছিকৈ দুৰ্বল হ'লে এই পাৰ মাংসৰ কল দিলে ধুনীয়াকৈ জোল অকণ বনাই কেইদিনমান খুৱাবিচোন। চাবি দুদিনমানতে ঢেৰ শক্তি পাব। মই পাৰৰ কল দিলে আগৰ পৰাই খাব নোৱাৰোৱেই দেখোন। তহঁতি গম নাপাৱ জানো? প্ৰেছাৰটো বাঢ়ি আছে নহয় মোৰ। হৰি হৰি, ইহঁত কেইজনী আগত বাৰু তাইক কেলে এতিয়া সেইবোৰ বেমাৰৰ কথা কৈ থাকিব লাগে? অথনিৰ পৰা যিবোৰ ভুকনি দি আছে এই একো বুজিয়ে পোৱা নাই নে কিয়ে নে? এইকেইজনী বা এতিয়া কি কয়, একেবাৰে হাৰ্ট এটেক উঠাই থৈ যাব চাগে আজি। হয়তো আকৌ, মই পাহৰিছিলোঁৱে। তোৰ আকৌ প্ৰেছাৰটো বাঢ়ি আছিলে নহয় ন? তেনেহ'লে মইনো কি ক'ম আৰু, ক'বলৈ ভাষাই নোহোৱা হৈছে দেখোন। এই কম বয়সতে হাৰ্ট এটেক, হাই প্ৰেছাৰ আৰু এনেকুৱা আবতৰীয়া জ্বৰ। তহঁতি ল'ৰাটোকে সোনকালে ডাঙৰ কৰ, বুজিছ? তাৰ বিয়াখনকে পাতি দে পাৰিলে, নহ'লে ঘৰখন তেনেই নষ্ট হ'ব। দাদা, বৰমাহঁতে কাৰ বিয়াৰ কথা ক'লে বাৰু? তোৰ কথাকে কৈ আছোঁ শুন। মা ভাগৰ বিয়াত ডাঙৰ বেমাৰ হৈছে নহয়, তই চাগে গমেই নাপাওঁ ন? ক'তনো গম পাবি? সৰু ল'ৰা আৰু গুটি দেউতাকো। তাইৰ ভাগৰ যদি কিবা খাবলৈও মন যায় আনি খুৱাই থাকিবি দেই। কিবা যদি শেষ আশাও আছে এই ভাল হৈ থকা দিনকেইটাতে কৰি ল'বলৈ দিবি। গুটি মাকৰ কি আশা আছে মই নাজানো বাৰু। মোৰহে আশা এটা নথকা নহয়। আশাটো আগৰ পৰাও নাছিলে, এই মাত্ৰহে জাগিলে। হয় নি? তই আকৌ কি আশা? মোৰ ঘৰৰ পৰা তহঁত কেইজনী তুৰন্তে ওলাই যায়, এইটোৱে মোৰ শেষ আশা। আই হয়নে? তইতো আগতে এনেকুৱা নাছিলি। আলহী আহিছোঁ চাহ তাহ অকণমান যে দিব লাগে সেইটোতো নাই। ওলোটাই আকৌ তাৰহে বৰ কথা। হ'ব দে, যাওঁ আমি। এনেও ইয়ালৈ আমি থাকিবলৈ অহাই নাই। ঐ, তহঁত কেইজনী যাওঁ নে নাযাওঁ? মই হ'লে যাওঁ দেই। এনেও মই ইয়াত থাকিবলৈ অহা নাই। সময়কণহে এনেই বৰবাদ কৰিলোঁ মিছামিচি। আজিকালি ভাল কথা ক'লেতো মানুহে এনেও বেয়াই পায়। হ'ব দে গুটিমা, থাক, আমি যাওঁ এতিয়া। এইটোক চাবলৈ আহিছিলোঁ মতে ইমানবোৰ যে কথা শুনিব লাগিব ইয়ালৈ আহি ভবাই নাছিলোঁ। গুটি, মাথাটো ঘূৰালে মোক ধৰ।